লৈ আহিছোঁ আপোনালোকৰ বাবে হাউ টু এড মানি অন CSC ৱালেট। আগতে ভিডিঅ' বনোৱা আছিল বাৰু, কিন্তু এতিয়া বহুত ভিয়েলি আমাৰ ৱালেটত মানি এড কৰোঁতে বিভিন্ন সমস্যাত ভুগি আছে। তো সেইটো আমি নতুন এটা প্ৰচেছেৰে কেনেকৈ এড কৰিব ৱালেটত মানিটো CSC ৱালেটত, ভিডিঅ'টো এতিয়া আমি চাওঁ কেনেদৰে এড কৰিব। তো আপোনাৰ এইটো সকলোৱে ভিয়েলি জানে আমাৰ ডেছবৰ্ড। তো এইপিনে এইটো ৱালেট চিম্বল, এইটো ৱালেটত। তাৰপিছত আমি এইটো এড মানিত ক্লিক কৰিলোঁ। তো এড মানিত ক্লিক কৰাৰ পিছত এইটো আহে HDFC PG, মানে HDFC পে'মেণ্ট গেটৱে আৰু এইটো আদাৰ পে'মেণ্ট গেটৱে থাকে। তো HDFC পে'মেণ্ট গেটৱে তো ন' চাৰ্জেছ ইয়াতে দেখুৱাই আছে, ন' চাৰ্জ। তো আদাৰ গেটৱেত অকণমান চাৰ্জো কাটে। এইটো আমাৰ অলপ সুবিধাজনকো হয়, এতিয়া নতুনকৈ আপডেট হৈছে। তো ইয়াতে ধৰি লওক আমাৰ এমাউণ্টটো 100 ৰুপিজ আমি এড কৰিম বা 500 এনেকৈ লিখিব, কাৰণ এইটো ডিজিটত এমাউণ্টটো সোনকালে এড হয় বা কোনো ইছ্যু নকৰে। তো 100 ৰুপিজ এড কৰিলোঁ, এমাউণ্টটো এড কৰিলোঁ। তাৰপিছত আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিব। তাৰপিছত এড মানিটোত ক্লিক কৰি দিব। এইটো গেটৱে এনে ভাল, অকণমান ফাষ্ট হয়, চিকিউৰো হয়। তাৰপিছত এনেকৈ আহি যায় পে'মেণ্ট। এইটো আপুনি HDFC বেংক ক্ৰেডিট কাৰ্ড, HDFC বেংক ডেবিট কাৰ্ড, যদি নাই HDFC বেংক আপোনাৰ আদাৰ বেংক, তো আদাৰ বেংকো কৰিব পাৰে। ইয়াতে ক্লিক কৰি দিলে কাৰ্ড নাম্বাৰ এইটো এনেকৈ দি দিব, কি কাৰ্ড বা HDFC ডেবিট কাৰ্ড দিলে ইয়াতে কাৰ্ড নাম্বাৰ এনেকৈ আপোনাৰ নেম, কাৰ্ডত থকা এক্সপায়াৰ ডেট, CVV নাম্বাৰ, তো এইখিনি এনেকৈ দি দিব। এইটো আপোনাৰ অপশ্যন এইকেইটা থাকে। তো আৰু এইটো ইণ্টাৰনেট বেংকিঙো থাকে। এইটো আদাৰ বেংক, HDFCৰ বাহিৰে যিকোনো বেলেগ বেংক ডেবিট কাৰ্ড এইটো আৰু ক্ৰেডিট কাৰ্ডো ইউজ কৰিব পাৰে। নেট বেংকিঙেৰো পাৰে। এইটো ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ, UPI মানে হ'ল আমাৰ এইটো ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ। ভীম আছে, ফোনপে', গুগল পে', এইবিলাক হোৱাটছএপো দিছে। আদাৰ UPI আছে, ধৰি লওক এক্সাম্পল দিছোঁ আমি গুগল পে'। তো ইয়াতে গুগল পে' যিটো UPI ID থাকে ইয়াতে এণ্টাৰ কৰি দিব, কনফাৰ্ম পে'মেণ্ট কৰি দিব। আপোনাৰ ফোনপে' বা গুগল পে'ত এটা ৰিকুৱেষ্ট যাব ৱালেটত, তাতে আপোনাৰ পিনটো দবাই দিলে আপোনাৰ ৱালেটত মানিটো এড হৈ যাব। তো একদম ভেৰি ইজি এণ্ড চিম্পল। এইটো নতুনকৈ আপডেট হৈছে HDFC PGটো। তো নিশ্চয় ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে বা সহায়ক হ'ব। ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ।